কাজিৰঙালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহাৰ আগেয়ে কাজিৰঙাৰ পৰা গুজৰাটলৈ নিব বিচাৰিছে এক বিশেষ মডেল। এবাৰ গুজৰাট মডেল নহয়, কাজিৰঙা মডেল। কাজিৰঙাৰ পৰা গুজৰাটলৈ নিব বিচাৰিছে এক বিশেষ মডেল। কি এই মডেল বা আৰ্হি? শুনকচোন পৰ্যটকৰ মুখেৰে। हेलो, मैं डॉक्टर तर्जनी हिंडोजा। मैं गुजरात सूरत से आई हूँ और मैं काजीरंगा नेशनल पार्क में थ्रू गो समवेयर आई थी। गो समवेयर वालों ने मुझे मिस्टर चंदन से रेकमेंड किया उनकी जीप सफारी के लिए। उन्होंने हमें बहुत अच्छी ट्रिप दी, हमें बहुत अच्छे अच्छे एनिमल्स दिखाए, बर्ड्स दिखाए, ट्रीज़ के बारे में भी इंफॉर्मेशन दी और एनिमल्स की अलग अलग एक्टिविटीज़, उनकी अलग अलग स्पेशलिटीज़ के बारे में भी बताया, जो सुन के और सारे बर्ड्स एनिमल्स को देख के हमें बहुत मज़ा आया। और उनकी ख़ास बात है कि वो यहाँ पे प्लास्टिक को यूज़ करना कम करवाने के लिए बाम्बू की बॉटल्स खुद बनाते हैं, जो देख के मुझे बहुत अच्छा लगा। और मुझे ये आइडिया इतना अच्छा लगा कि मैं सूरत भी ये बॉटल मेरे साथ लेके जाऊँगी और वहाँ पे भी बाम्बू की बॉटल्स यूज़ करना स्टार्ट कर दूँगी। तो आप भी आओ और बाम्बू बॉटल्स यूज़ करो। কাজিৰঙাত প্লাষ্টিক বৰ্জন আৰু প্লাষ্টিক বটলৰ বিকল্প কাজিৰঙা বেম্বো বটল নামে পৰিচিত বাঁহৰ চুঙা ব্যৱহাৰ কৰি আকৰ্ষিত হয় গুজৰাটৰ পৰা অহা পৰ্যটকে কৰিছে এই মন্তব্য। नाम क्षमा हिंडोचा है। मैं सूरत से आई थी और मैं काजीरंगा में आई थी। तो सबसे यूनिक चीज़ मेरे को यहाँ की ये बॉटल लगी है। ये इको फ्रेंडली बॉटल है और ये चंदन अंकल ने स्पेशली हैंडमेड बनाई है, बैम्बू से बनाई है। और यहाँ पे प्लास्टिक बैन है। सो इट्स अ वेरी नाइस इनिशिएटिव कि लोग प्लास्टिक को यूज़ करना कम करें और ऐसी नेचुरल चीज़ें यूज़ करें। थैंक यू। কাজিৰঙাত প্লাষ্টিক বিকল্প এই আৰ্হি দেখি আপ্লুত হয় গুজৰাটত এই ব্যৱস্থা প্ৰচলন কৰাৰ কথা কয় গুজৰাটৰ পৰা অহা এটা পৰ্যটকৰ দলে। तो जैसे प्लास्टिक वन टाइम यूज़ है, ये बहुत बार यूज़ किया जा सकता है और मैं खुद ये सूरत लेके जाऊंगी इसको यूज़ करने के लिए। উল্লেখযোগ্য যে 2019 চনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছিল। তেতিয়াৰ পৰাই প্ৰধানমন্ত্ৰীৰ বাক্য অনুকৰণ কৰি কাজিৰঙাত প্লাষ্টিক বৰ্জনৰ বিপ্লৱ আৰম্ভ কৰিছিল কাজিৰঙাৰ যুৱক চন্দন নাথে। আৰু কাজিৰঙাত এভইড প্লাষ্টিক, ছেভ নেচাৰ আদি সজাগতা সৃষ্টি কৰি আহিছে। প্লাষ্টিকৰ বিকল্প বাঁহৰ চুঙাত পানী খাই দেশী বিদেশী পৰ্যটক আপ্লুত হয় হাতে হাতে লৈ গৈছে প্লাষ্টিক বটলৰ বিকল্প কাজিৰঙা বেম্বো বটল নামৰ বাঁহৰ চুঙা। অহা কালিলৈ কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই বাৰ্তা পাই আনন্দিত হৈছে কাজিৰঙাত প্লাষ্টিক বৰ্জনৰ বিপ্লৱ সূচনা কৰা যুৱক চন্দন নাথে। হয়, নিশ্চয়। কাজিৰঙাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ বিৰুদ্ধে মই কেইবাবছৰ ধৰি এক যুঁজেই দি আহিছোঁ আৰু কাজিৰঙাত প্লাষ্টিক বটলৰ বিকল্প হিচাপে মই আমাৰ যি অসমীয়া বাঁহৰ চুঙা, যাক নাম দিছোঁ কাজিৰঙা বেম্বো বটল, সেয়া আচলতে পৰ্যটকৰ বাবে আগবঢ়াই দিছোঁ। আৰু পৰ্যটকে সেই বেম্বো বটলত পানী খাই এক অনন্য সোৱাদো পায় আৰু তেওঁলোকে কাজিৰঙাৰ পৰা এক স্মৃতি হিচাপেও লৈ যায়। গুজৰাটৰ পৰা অহা এগৰাকী পৰ্যটকে মোৰ এই বাঁহৰ চুঙাত পানী খাই আপ্লুত হয় আৰু আপ্লুত হৈ কৈছে খুব ভাল লাগিছে আৰু এই মডেল মই গুজৰাটৰ আমাৰ চুৰাটত লৈ যাম আৰু চুৰাটতো প্লাষ্টিক বটলৰ বদলি এনেধৰণে বাঁহৰ চুঙা বনাবলৈ আহ্বান জনাম। খুব ভাল লাগিলে আৰু মোক তেনেধৰণে আছে পৰ্যটকসকলে বিভিন্ন সময়ত উৎসাহিত কৰি আহিছে। আৰু ইতিমধ্যে 2019 চনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক আহ্বান জনাইছিলে যে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জন কৰক। আৰু সেই নৰেন্দ্ৰ মোদীৰ যি কথা, তাৰ প্ৰতিও মই আকৃষ্ট হৈছিলোঁ আৰু কাজিৰঙাত মই মোৰ ফালৰ পৰা প্লাষ্টিকৰ বিৰুদ্ধে এক অভিযান অব্যাহত ৰাখিছোঁ। আৰু ইতিমধ্যে কাজিৰঙালৈ যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব, মই বাৰ্তাটো শুনি খুব ভাল পাইছোঁ কাজিৰঙাবাসী হিচাপে, যে যিগৰাকী আচলতে ব্যক্তিক লগ পাবলৈ সকলোৱে ইচ্ছুক হৈ থাকে আৰু আমি লগ নাপালেও তেখেত যে আহিব, সেই বাৰ্তাই আচলতে মোক উৎফুল্লিত কৰিছে, ভাল লাগিছে। কাজিৰঙাৰ পৰা চন্দন নাথৰ সহযোগত সঞ্জয় নাথৰ বিশেষ প্ৰতিবেদন।